हेलो फ्रेंड्स की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মই ৰাতিপুৱা আজি ব্লগটো ষ্টাৰ্ট দিলো ব্লগ এটা বনাবলৈ হৈছিল মানে ডেইলি ব্লগ দিয়া হোৱা নাই মই কামত ব্যস্ত হৈ আছো সেইটো কাৰণে মই ডেইলি ব্লগ দিব পৰা নাই ডেইলি ভিডিও বনাব পৰা নাই মানে কি কামতে ব্যস্ত হৈ আছো নন ষ্টপ কামতে ব্যস্ত একদিন 4 দিন হ'ল মানে ৰাতিয়ে দিনে কামে কৰি আছো ৱাৰিঙৰ কাম কৰো সেইটো কাৰণে কামে কৰি আছো তাৰপিছত আজি আমাৰ নিজৰ খুৰা হয় খুৰাৰ লৰা মানে দাদাৰ আজি আঙঠি পিন্ধোৱা তালৈকে যাব ওলাইছো ভাবিলো আজি তালে যাম যেতিয়া এটা ব্লগ একে বনাই দিও আপোনালোককো দেখাও আহকচোন কি কৰো কি নাই আপোনালোকক দেখাই যাম আগলে ভিডিওটো স্কিপ নকৰিব শেষলৈকে ভিডিওটো চাই থাকিব এয়া মই যাবলৈ ওলাই আহি গলো ঘৰৰ পৰা ওলাই আহি গলো এফাল দিয়ে যাম এইটো ৰাস্তা দিয়ে যাম আপোনালোকৰ মোৰ বেক সাইডে যিটো ৰাস্তা দেখিছে এফালে যাম চাই থাককচোন আগলে খুৰাহঁতৰ ঘৰ আহি পাইছো আৰু গাড়ী আহি পেলাই ৰখিছে মানুহখিনি ওলাই আছে হবলা দেখা আছো বাৰু চাই থাকক এইটোৱে হৈ গল খুৰাহঁতৰ ঘৰ A few moments later মই মানে আকৌ ঘৰলৈ আহিলো কিয় জানে নাই কইনা ঘৰলৈ যাম ন আৰু অকণ মেকআপ কৰিব আছিলে কৰি ললো দিয়ক মানে মই বেগবেল চেন্ডেল পিন্ধি গৈছিলো গৰমৰ কাৰণে যিটো গৰম লাগিছে সবকে দেখিলো জোতা পিন্ধা সেইকাৰণে ময়ো জোতাটো পিন্ধিবলৈ আহি গলো কেনেকুৱা লাগিছে চাওকচোন বাৰু মোক কেনেকুৱা লাগিছে বাৰু যদি ভাল লাগিছে কমেন্ট কৰি জনাব কইনা ঘৰলৈ যাই আছো ন তাৰ যদি আকৌ ময়ো পাই যাওঁ সেইটো কাৰণে একদম মানে ধুনীয়াকৈ ওলাই গৈছো আৰু চাই থাকক আগলৈ আমাৰ ওলাইছে যাবলৈ একেলগে যাওক উঠক যাব ওলাই গ'ল আৰু গাড়ী ষ্টাৰ্ট দি দিলে যাব ওলাই গ'ল গৈ আছো দেখাম ৰাস্তাত এইখনত আছে আমাৰ দৰা আৰু দৰাৰ বাপেক এইকেইটা যাওক ভিতৰত গৈ এইটো আমি যাম এই পিছৰখনত চুমুত আমাৰ যাবলৈ ওলাই গ'ল আৰু গাড়ী ৰেডি সকলোখিনি দে ওলাই যা এখনকে গাড়ী গৈছে এখন দৰা গাড়ী গৈ আছে আমি গৈ আছো কইনা ঘৰলৈ যাব ওলাই গ'লো আৰু গাড়ী গৈ আছো বহি আগত হেয়া গৈ আছে 3খন গাড়ী দৰা গাড়ীখন মাজত আছে এয়া গৈ আছো ঘৰৰ পৰা বেছি দূৰ নহয় 10 মিনিটৰ ৰাস্তা অকণ গাঁৱলীয়া ৰাস্তা হয় এই গৈ আছো চাই থাককচোন এই সোমাইছো আৰু গাঁৱৰ ভিতৰৰ ৰাস্তা এই সোমাইছো আৰু অকমান ৰাস্তাটো বেয়া এয়া আমি আহি পাই গলো কইনা ঘৰ কেক চেক লৈ আহিছো কেক কাটিব কেক চেক লৈ আহিছো এয়া এতিয়া ভৰি ধোৱা নিয়মখিনি কৰি আছে ভৰি ধুৱাই আছে চাই থাককচোন আগলৈ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো এতিয়া আমাক ভিতৰলৈ মাতিবৰ কাৰণে এইখিনি নিয়মখিনি কৰি আছে আৰু চাই থাকক A few moments later এয়া আমি এতিয়া ভিতৰলৈ গৈ আছো সোমাই চাওকচোন ইমান ধুনীয়াকৈ বেলুন চেলুন দি পেলাই সজাই থৈছে সৰুকৈ পেণ্ডেল দিছে তাতে বেলুন চেলুন লগাই ধুনীয়াকৈ সজাই থৈছে
এতিয়া ভিতৰলৈ গৈ আছোঁ। এয়া ভিতৰত থপনা পাতিছে, ভকত বহিছে আৰু থপনা পাতিছে। এতিয়া গোটেইখিনি যিখিনি নিয়মখিনি ইয়াতে কৰিব, এই ৰুমটোৰ ভিতৰতে। এয়া দৰা কইনাই সেৱা জনাইছে, সেৱা লৈছে। পুথি পঢ়ি আছে, জোৰছে ক'ব পৰা নাই, সেইকাৰণে লাহেকৈ কৈছোঁ। যে আমাক চাহ খাবলৈ দিলে, খাইছোঁ। খোৱাটো মেইন যে, সেইকাৰণে চাহকণ খাই লওঁ দিয়ক, তাৰপিছত লগ পাই আছোঁ। A few moments later. এয়া এতিয়া কইনা ওলাই আহিছে ভিতৰৰ পৰা, বহিব। এতিয়া ইয়াত নিয়মখিনি হ'ব, যিখিনি নিয়ম থাকে আঙুঠি পিন্ধোৱাৰ, সেইখিনি নিয়ম কৰিব। এয়া সৰু খুৰীয়ে নিয়মখিনি কৰি আছে। এতিয়া এয়া কইনালৈ যিখিনি বস্তু নিয়া হৈছে, যিখিনি নিয়ম আছে মানে সেইখিনি বস্তু এতিয়া দিব। এইটো কেক হয়, কেকটো কাটিব, দৰা কইনাই কাটিব। এতিয়া আঙুঠি পিন্ধাই ল'ব, তাৰপিছতে কেকটো কাটা হ'ব। দেখাম বাৰু, চাই থাকক। এতিয়া আঙুঠি পিন্ধাব এতিয়া দৰা কইনাই, দৰাই কইনাক পিন্ধাব, কইনাই দৰাক পিন্ধাব। ক'বলৈ পৰা নাই মানে, মানুহ ধেৰ আছে, সেইটো কাৰণে ভালকৈ ক'ব পৰা নাই। এতিয়া কইনালৈ যিখিনি বস্তু নিছিলে, সেইখিনি বস্তু কইনাজনীক পিন্ধাই দি আছে খুৰীয়ে, সৰু খুৰীয়ে পিন্ধাই দি আছে। A few moments later. এতিয়া এই কেক কাটাৰ পৰ্বটো আৰম্ভ হৈছে। কেক কাটিছে, দৰা কইনা দুয়োজনে কেক কাটিছে। এয়া দৰাৰ বাপেক আৰু দৰাৰ লগৰ দুজন। এতিয়া যিখিনি পৰ্ব আছিলে সেইখিনি শেষ হ'ল, যিখিনি নিয়ম আছিলে সেইখিনি শেষ হ'ল আৰু। এয়া দৰা কইনাই প্ৰসাদ খাই আছে, খাই আছে। এতিয়া খোৱাটো মেইন দেই, সেইকাৰণে খাই লওঁ। এয়া আমাক খাবলৈ দিছে, আৰু আছে কিবা কিবি, সেইখিনি দেখাম বাৰু পিছত। খোৱাটো মেইন, সেইকাৰণে খাই লওঁ। আমিকেইটা বহিছোঁ খাবলৈ। সেইটোতো ভুলতো নাই বাৰু, মুখখন নোলোৱাই। এয়া খাবলৈ দিছে, খাই লওঁ। খোৱাৰ পিছত লগ পাই আছোঁ। দৰাৰ পোষ্ট চাওক না, ফটো উঠাৰ। এয়া কেমেৰাত ফটো মাৰি আছে, দৰাৰ পোষ্ট চাওক।
অকলে অকলে ফটো উঠি আছে দৰাই। এয়া আমি আহি পাই গ'লো ঘৰ। তাত দেখাব নোৱাৰিলোঁ আহাটো, পুতুককৈ ওলাই আহিলে গমেই নাপালোঁ, গাড়ীৰ ভিতৰত বহি আছিলোঁ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ, একেবাৰে ঘৰত আহি ভিডিঅ' কৰিছোঁ। এয়া আহি পাই গ'লোঁ। পাই গ'লোঁ, এতিয়া ঘৰৰ ভিতৰত বহি আছোঁ। চাহ অকণ খাওঁ বুলি ভাবিছোঁ, চাহ বনাই আছে খুৰীয়ে ভিতৰত। চাহকণ খাই লওঁ আৰু ঘৰ যাওঁ। গৰম লাগিছে মানে, সেইকাৰণে অকণ ফেনৰ তলত বহি দিছোঁ। এতিয়া চাহ একাপ বনাইছে বোলে,